हाय फ्रेंड्स की खबर आशा करूँ सबरे ভাল मोरो ভাল। आज रातिपुवा इतना 9:30 बाजिसे चादर एखनो दही गाठिब ओलाइছোঁ मिक्स कालाৰৰ माने बेलेग बेलेग कालाৰৰ देखाই आছোঁ চাই থাকক ভিডিঅটো। हाय फ्रेंड्स ए চাওক ইমান ধুনীয়া হৈছে। গুলপীয়া দিছোঁ, মুগা ৰং দিছোঁ আৰু আকাশী কালাৰ দিছোঁ। এই তিনিটা কালাৰত চাদৰখন বহুত ধুনীয়া লাগিব কাৰণ চাদৰখনৰ ফুলগিটা হেনেকেই আছে দেখিছেনে, মুগা, আকাশী, পিংক দুটা কালাৰে ধুনীয়া কালাৰ। তাৰ কাৰণে এনেকৈ গাঠিছোঁ। আপোনালোকক ভিডিঅ'টো দেখাই থাকিম, আপোনালোকে স্কিপ নকৰি পেলাই ভিডিঅ'টো সম্পূৰ্ণ চাব। এই চাওক চাদৰখন এটা চাইডে মই ধুনীয়াকৈ কালি ৰাতি গাঠিছিলোঁ, ৰাতি ভিডিঅ'টো আৰম্ভ নকৰিলোঁ, সেইটো কাৰণে এতিয়া কৰিছোঁ। দেখিছেনে বহুত ধুনীয়া লাগিছে। আৰু এনে আপোনালোকে এটা কথা মন কৰিব, যেতিয়া আপোনালোকৰ কাপোৰযোৰ এইটো কালাৰ যেতি থাকে এইটো কালাৰত দহি নাগাঠিব, বেলেগ কালাৰ ফুলখিনি যেনটো কালাৰৰ দহি থাকে সেইটো কালাৰ মানে কি হয় কাপোৰযোৰ উজ্জ্বল দিয়ে। আমাৰ চাদৰ মেখেলাযোৰ কিনোতে ইমান এটা সুৰণি নেদেখি, যেতিয়া আমি এইটো একদম ৰেডি কৰি পিন্ধো তেতিয়া এই কাপোৰযোৰ বহুত ধুনীয়া দেখা পায়। সেইটো কাৰণে দহিখিনিয়ে মেইন, দহিখিনি যেতিয়া আমি ভালকৈ গানো ধুনীয়া লাগিব। আৰু কালাৰটো সদায় গুণাৰ কালাৰটো যোনটোত ফুল কৰা যায়, মিনা কৰা যায়, সেইকেইটা কালাৰ দি পেলাই দহি গাঠিবলৈ। কাপোৰৰ ৰংটো দি পেলাই যদি দহি গাঠোঁ কাপোৰযোৰ উজ্জ্বল নহ'ব। তাৰ কাৰণে এইটো মানে তিনিটা কালাৰ আছিলে, কালাৰ দি দিছিলোঁ। আগৰ ভিডিঅ'টোত মই এটা ভিডিঅ'ত দিছিলোঁ, তাত দুটা কালাৰ মিক্স কালাৰ কৰিছিলোঁ। মিক্স কালাৰ মানে দুইটা সূতা একেলগ কৰি পেলাই কৰিছিলোঁ। এইটো একেবাৰে মানে বেলেগ, আপোনালোকে সেইটোতো দেখা পাব, আগৰ ভিডিঅ'টো চাব। আৰু দেখিছেনে অলপ মোবাইলটো ওচৰলৈ আনা। আমি প্ৰথম গাঠিটো এনেকৈ ধুনীয়াকৈ দি ল'ম। প্ৰথম গাঠিটো দিওঁতে আমি অলপ টাইটকৈ ল'ম। এই দেখিছেনে টাইটকৈ লৈছোঁ। তাৰ পিছৰ গাঠিকেইটা কেনেকৈ দিওঁ চাই থাকক। এনেকৈ এটা দিম। মই তিনিটা গাঠি দিম কাৰণ চাদৰযোৰ দেখাত ধুনীয়া লাগিব। যদি ঘনকৈ নিদিওঁ মানে তাৰমানে কি হ'ব, চাদৰৰ দহিখিনি এই কোণাটোতে লাগি থাকিব, এনেকৈ ওলাই নাথাকে। ওলাই নাথাকিলে ভাল নালাগে, তাৰ কাৰণে মই তিনিটা গাঠি এক্সট্ৰা দিছোঁ। আপোনালোকে চাদৰৰ দহি গাঠিলে এই পাত সূতাটো দি পেলাই গাঠিব। এইটো গাঠাত মানে কি হয়, চাদৰখনৰ সদায় ফুলি থাকিব। আৰু এটা দহি গুঠা সূতা আছে, মই নামটো পাহৰিছোঁ, কিন্তু সেইটো দি পেলাই নগাঠিব। কাৰণ চাদৰযোৰ আপোনালোকে কৰোঁতে ধুনীয়া লাগিব, ফুলি নাথাকে। কিন্তু আপোনালোক কি হ'ব, দুদিনমানৰ পিছত যেতিয়া চাদৰখন ধুই দিব পুচাব দহিখিনি। সেইটো কাৰণে পাত সূতাটো দি পেলাই দহি গাঠিব, বহুত ধুনীয়া হয় দহি গাঠাত। আপোনালোকক মই ভালকৈ ভিডিঅ'টো দেখাই আছোঁ, নাজানা কিছুমানে শিকিব পাৰিব ভিডিঅ'টো চাই। একচুৱেলি ময়ো ইউটিউবৰ পৰা চাই পেলাই দহি গাঠাটো শিকিছোঁ। সেইটো কাৰণে মই ভাবোঁ যে মোৰ দহি গাঠাটো কোনোবাই চাই শিকক বুলি। দুটা গাঠি দিব টাইটকৈ, কাৰণ দুটা গাঠি দিলে আমাৰ কাপোৰ দহিখিনি টাইটকৈ ধৰি ৰাখে। এটা গাঠি দিলে কি হয়, আপোনালোকে টানোতে গাঠিটো ঢিলা হৈ যাব। এই দেখিছেনে পূৰা টানি পেলাই কৰিব। আকৌ এটা এনেকৈ লৈ পেলাই এইডাল সূতাত ধৰি টানিব, পূৰা টাইটকৈ এটা চাউণ্ড আহে। তাৰপিছত এই বেজী মূৰটো এই পিনে গাঠিটো তলেদি দিব, তাৰপিছত এনেকৈ টানি দিব। এইটোতো টাইট হৈয়ে গ'ল। তাৰপিছতো আৰু এটা আপোনালোকে কৰি দিব, এই ওপৰৰ পৰা গাঠিটো লৈ তললৈকে টানি। তাৰমানে সূতাডাল আপোনালোকে কাটি দিয়াৰ পিছতো দাং খাই নাথাকে, কাটি দিয়াৰ পিছতো এই দহিৰ লগত মিলি থাকিব। এতিয়া সূতাডাল গমেই নাপায় কোন পিনে কাটিছিলে। এয়া চাওক কি ধুনীয়া হৈছে, দেখিছেনে। মোৰ চাদৰ বিছনা চাদৰখনৰ কালাৰটো সৈতে একে, সেইটো কাৰণে চাগে আপোনালোকে ধৰিব পৰা নাই। আৰু এইটো কালাৰ কৰোৱা টাইমত আকৌ এটা দেখাই আছোঁ। এয়া চাওক পিংক কালাৰৰ কৰিব ওলাইছোঁ দেখি। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে এইটো চাইজটো যেন এনেকৈ বেছি নিদিব। আপোনালোকে এটা আঙুলি এনেকৈ জুখি চাই ল'ব, ইমানখিনি আছে। বেছি ফাঁক দিলে কি হয়, চাদৰযোৰ ভাল নালাগে। যদি এইটো মোটাকৈ দিয়ে তেতিয়াহ'লে অকণ ফাঁক হ'লেও কথা নাই, কাৰণ ফুলি থাকিব বস্তুটো, তেতিয়া
ধুনীয়া দেখিব। আৰু যদি কমকৈ সূতা দিয়ে আপোনালোকে ঘনকৈ দিব, অলপ ঘনকৈ নিদিলে চাদৰযোৰ ভাল নালাগে। আকৌ পিংক কালাৰৰ কৰিম এতিয়া, চাই থাকক। দেখিছেনে গাঁঠিটো ছেম গাঁঠিয়ে দিম, চবৰ লগতে একে গাঁঠিয়ে দিম, খালি কালাৰটোহে বেলেগ। তাৰপিছত এনেকৈ এটা গাঁঠি দিম, আকৌ এনেকৈ এইটো গাঁঠি বেজিটো এইপিনে সোমোৱাই আকৌ এনেকৈ দিম, লাষ্ট এইটোৱে দিম। আপোনালোকে বেছি দীঘল সূতা নল'ব নতুন শিকিলে, কাৰণ সূতাডাল বেছি দীঘলকৈ বেজি ল'লে জোঁট লাগি যায়, তাৰ কাৰণে চুটিকেই ল'ব আপোনালোকে। এক্সট্ৰাখিনি আপোনালোকে আগতে কাটি ল'ব। এই দহিটো জোখতে আপোনালোকে লৈ ল'ব, ধুনীয়াকৈ এনেকৈ লৈ পেলাই ইয়াত দেখিছেনে গাঁঠিটো ধুনীয়াকৈ দি দিব। গাঁঠিটো দি দিছোঁ। আৰু এটা গুলি দি গোটেইখিনিতে নকৰিব, যেনেকুৱা কালাৰৰ মানে দহি গাঁঠিব লাগে সেনেকুৱা কালাৰৰ গুলিটো ল'ব। এতিয়া চাওক, এইটো লগত অলপ মই ডাৰ্ক পিংকে ল'লোঁ, কাৰণ পিংকটো এডজাষ্ট নহ'ল, কিন্তু বাকীকেইটাৰৰ গুলি সূতাটো ছেইম লৈছোঁ। তাৰমানে আমাৰ কালাৰটো কেতিয়া দেখা নাপায় দহিকেইটাৰ ওপৰত, কিছুমানে গাঁঠে দেখা পায় দহিকেইটাৰ ওপৰত, সেনেকৈ ধুনীয়া নালাগে, তাৰ কাৰণে প্ৰথমতে যেনেকৈ কৰিছিলোঁ ছেইম প্ৰচেছ এতিয়া এনেকৈয়ে কৰিম। এয়া চাওক, এটা কথাই খালি আপোনালোকে এই গাঁঠিটো পূৰা টাইটকৈ দিব, গম পাইছেনে? টাইটকৈ দিলে দহিটো আমাৰ কাপোৰযোৰ ধুলেও মানে কথা নাই, আৰু ঢিলাকৈ দিলে কি হ'ব, দহিটো দুদিনমানৰ পিছত খুলি যাব। সেইকাৰণে ৰছীডাল ভিতৰদি সোমাইছোঁ, এইটো কাৰণে ৰছীডাল নোলাওক বুলি আগতো কৈছোঁ, আপোনালোকে সেনেকৈয়ে কৰিব। এতিয়া ৰছীডাল নোলাই গমেই নাপায়। এইখিনিতে কাটি দিম, দেখিছেনে ধুনীয়া লাগিছে। এয়া লাষ্ট হৈ গ'ল, দুটাই বাকী আছে, এই দুটা কৰাৰ পিছত শেষ হ'ব। ভিডিঅ'টো চাই থাকক। শেষ হৈ গ'ল। ভিডিঅ'টো বহুত তাৰ কাৰণে কৰিছোঁ। দুইটা চাইডে কমপ্লিট হৈ গ'ল। আপোনালোকৰ ফুল চাদৰখন ধুনীয়াকৈ মেলি দেখাই আছোঁ, ৰখিব। এইটো লাষ্ট দহিটো দেখ, অকণ বাঢ়ি আছে, তাৰ কাৰণে সমান কৰি লৈছোঁ। এটা গাঁঠি মাৰিলে চাউণ্ড এটা আহে, সেই চাউণ্ডটো নাহালৈকে টাইটকৈ থাকিব লাগে, কাৰণ গাঁঠিটো ঢিলা হ'লে আমাৰ দহিটো খুলি যাব। দেখিছে সম্পূৰ্ণ ধুনীয়া হৈছে, এটা জোখৰে হৈছে গোটেইখিনি দহি, দেখিছেনে? দীঘল চুটি ক'তো হোৱা নাই, ধুনীয়া হৈছে। গোটেই চাদৰখন দেখাই আছোঁ।
এইখন চাদৰখন এনে এইটো হেৰি কালাৰ মুগা কালাৰ চাদৰখন বগা দেখা পাইছে দেখিছেনে গোটেইখিনি দহি সমান হৈছে ইমান ধুনীয়া হৈছে দেখিছে বহুত ধুনীয়া হৈছে দহিখিনি মৰম লাগিছে দেখা পাই ফ্ৰেন্ডছ ভিডিঅ'টো শেষ কৰিব ওলালো ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব সোনকালে ভিডিঅ'বিলাক ন'টিফিকেশ্যন আপোনালোকে পাই যায়